গাইছ আজি আনছো গাহৰি মাংস এতিয়া এই আনছো চক গাহৰি মাংস একদম পুৰা চামৰা একদম পুৰা টেষ্টি লাগিব খাই পিনি একদম পুৰা মাংস চক চামৰা পুৰা মস্তি লাগিব এইপিনে একদম পুৰা 1 কেজি মাংস আনি থৈছোঁ এইপিনে চক এইখিনি একদম পুৰা গাহৰি মাংস হয় চামৰা কাঠ মাংস মিক্স কৰি লৈ আহিছোঁ এইপিনে আজি মমাহঁতৰ ল'ৰা দুটা আছিলে গাহৰি মাংস খাই ভাল পায় কাৰণে এতিয়া লৈ আনিছোঁ গাহৰি মাংস এতিয়া ৰেচিপিটো বনামগৈ এতিয়া আপোনালোকে চাই থাকিব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকন ঘণ্টাটো ক্লিনকৈ বজাই দিব এয়া চক প্ৰথমে এতিয়া জুইকুৰা জ্বলাই ল'ম এতিয়া ধুনীয়াকৈ ফৰাই পিনি এতিয়া নুমাই আছিলে ধৰি ল'ম জুইকুৰা এয়া জুই জ্বলি গ'ল চক একদম ধুনীয়াকৈ জ্বলি গ'ল এতিয়া একদম পাতি মেলি এতিয়া কেৰাহীখন চাই থাকিব এয়া চক এতিয়া কেৰাহী পাতি দিলোঁ ধুনীয়াকৈ একদম পূৰা এতিয়া তেল দি দিব লাগিব গৰম হ'লে এয়া এতিয়া কেৰাহী গৰম হৈ গ'ল একদম তেল দি দিম এতিয়া কেৰাহীত তেলটো অলপ কমকৈ দিছোঁ গাহৰি মাংস এনেও তেলি বস্তু সেইকাৰণে অলপ কমকৈ দিছোঁ তেলটো এয়া এতিয়া তেল পকি গ'ল চক একদম ইয়াত পকা তেলত দি দিম এতিয়া পিঁয়াজ চক পুৰা চক পাই দিম তেল পকিলে কাৰণে এইপিনে জলকীয়া কেইটামান দি দিছোঁ ইয়াত তেলতে পিঁয়াজৰ লগত দি দিছোঁ ইয়াত জলকীয়া ইয়াত দিম এতিয়া পেষ্ট কৰি থোৱা ৰচুন আদা অকণমান দি দিম দিয়া এয়া পেষ্ট কৰি লৈছিলোঁ এতিয়া দি দিছোঁ তেলতে মস্তি গোন্ধাইছে একদম পূৰা ৰচুন আদা পেষ্ট কৰা দি দিছোঁ একদম ধুনীয়া গোন্ধাইছে এতিয়া মাংস দি দিম এতিয়া এয়া চক পূৰা মাংস ঢালি দিম এতিয়া একদম 1 কেজি মাংস এয়া চক 1 কেজি মাংস একদম মানুহ চাইটিলৈ ধুনীয়াকৈ হৈ যাব ঘৰত এয়া নিমখ দিছোঁ এয়া চক এইপিনে হালধি অকণমান দি দিম দিয়া ইয়াতে লাহেকৈ লৰাই দিছোঁ এতিয়া মাংসটো আৰু এতিয়া লগত মছলা অকণমান দি দিম এতিয়া এয়া জিৰা পাউডাৰ অকণমান দিছোঁ চক জিৰা পাউডাৰ এইটো ৰেড চিলি ৰেড চিলি অকণমান দিছোঁ এইটো ধনিয়া গুড়ি এতিয়া আকৌ লাহেকৈ লৰাই দিওঁ এয়া চব একদম পূৰা গাহৰি মাংস সিজাই আছোঁ ইয়াত পূৰা চামৰা হৈ এইবিলাক চব পূৰা চামৰা মাংস খাই বহুত টেষ্টি লাগিব চামৰা মাংস একদম পূৰা এতিয়া ইয়াত এতিয়া দি দিম এতিয়া আলু দি দিম দিয়া এয়া আলুটো কমকৈ কাটি লৈছোঁ আলুটো এতিয়া ইয়াত দি দিম দিয়া বৰ সৰহকৈ আলুটো দিলেও খাই আমুৱাই দিয়ে সেইকাৰণে কমকৈ আলু দি দিয়া হৈছে এতিয়া ঢাকনাখন লগাই দিম দিয়া অলপ দেৰি এয়া ঢাকনা লগাই দিছোঁ চক এয়া এতিয়া আকৌ ঢাকনাখন খুলি দিছোঁ
এয়া লাহে লাহে লৰাই দিছোঁ। কমেও 10 মিনিটমান হৈছে এনেকৈ আলু দি শুকানকৈ এনেকৈ বনাই থকা 10 মিনিট হৈছে। ইয়াত এতিয়া দি দিমগৈ পানী অকণমান দি দিমগৈ, নহ'লে নিসিজিব আলুটো আৰু মাংসটো। এয়া পানী দি দিছোঁ চব। পানী অকণমান দি দিছোঁ আৰু আধা ঘণ্টামানৰ পিছত হৈ যাব খাব পৰা। এয়া এতিয়া আকৌ ঢকনাখন লগাই দিছোঁ। এয়া এতিয়া 15 মিনিটমান হ'ল, এতিয়া উতলাই থকা 15 মিনিট হৈ গ'ল। এয়া একদম পূৰা সিজি আছে মাংস, আৰু 15 মিনিটমানৰ পিছত নমাব হৈ যাব। এখন এয়া লগাই দিম এতিয়া, সিজি থওক। এইপিনে দি দিম এতিয়া ঢাকনাখন খুলি খৰিচা, একদম পুৰণা খৰিচা, কমেও 2 বছৰমানৰ আগতে থোৱা খৰিচা হয়। এতিয়া গাহৰি মাংসৰ লগত দি দিম দিয়া। গাহৰি মাংসৰ লগত দিলে অকণমান তেলটো কাট খাব, সেইকাৰণে এতিয়া এই পুৰণা খৰিচা অকণমান চেলিয়াই দি দিছোঁ। আৰু খন্তেক সময়ৰ পিছত নমাব হৈ যাব। এতিয়া এইকেইডাল ধনিয়া দুডালমান আছিলে, এতিয়া দি দিম। এতিয়া নমাব হৈ গ'ল। এয়া ধনিয়া দিছোঁ, এই দুডাল আছিলে, এতিয়া হৈ গ'ল নমাব। নমাই থওঁ এতিয়া। এয়া এতিয়া নমাই থৈছোঁ, এতিয়া মাংস হৈ গ'ল। এতিয়া খাব হৈ গ'ল। এতিয়া গাহৰি মাংস খাম। এতিয়া টানি টানি এতিয়া প্ৰথমে চফা কৰি লওঁ। এতিয়া খাম এডোখৰত জেগাডোখৰ, এতিয়া সাৰি ল'ম। এতিয়া ভাত ইয়াতে খোৱা হ'ব। এতিয়া সাৰি ল'ম জেগাডোখৰ। সূতাটো অকণমান চফা কৰি লৈছোঁ, এতিয়া ধূলি চুলি আছিলে। ফাইনেলি বন্ধুসকল, এয়া গাহৰি মাংস ভাজি খাব হৈ গ'ল। চক এয়া গাহৰি মাংস একদম পিচ, এইবাৰ ডাঙৰ ডাঙৰ পিচ। এতিয়া খাম। এতিয়া এইপিনে লগত বহি ল'ব এতিয়া মমাইঘৰ ল'ৰাটো, সৰুটো এয়া সৰুমাইঘৰ ল'ৰাটো হয়। এইপিনে আৰু এজন মমাইঘৰ ল'ৰাটো এইপিনে কেমেৰা ধৰি আছে। এইপিনে মাংস চব্জি হয়, একদম পূৰা গাহৰি মাংস। এতিয়া ঢালি লৈছোঁ প্ৰথমে, টেষ্টি লাগিব খাই পিনি। এই পিছে একদম পূৰা গাহৰি মাংস। এতিয়া ষ্টাৰ্ট কৰিম। এতিয়া চাই থাকিব ভিডিঅ'টো আপোনালোকে। এতিয়া খাবলৈ লৈছোঁ। এতিয়া গাহৰি মাংস পিচ হয় চাওক, মস্তি। এইজন আমাৰ ডাঙৰ মাইহৰ ল'ৰাজন হয়, অৰ্ণৱ দুৱাৰা। কোৱা। গাহৰি মাংসত বাছ টেঙা দি দিয়াৰ কাৰণে বহুত টেষ্টি লাগিছে খাবলৈ। পুৰণা বাছ টেঙা হয়। খালি মাংস চব্জি থাকিলে বন্ধাকবি নিৰামিষ চব্জিটো বৰ হেৰহিয়া হৈ গ'ল, খাই টেষ্ট নালাগে মাংস চব্জি থাকিলে। খাই কেনেকুৱা লাগিছে? মজা লাগিছে। মজা লাগিছে। গাহৰিটো একদম আমাৰ প্ৰিয় বস্তু হয়। গাহৰি নহ'লে নহ'বই। বেলেগ মাংস কম খোৱা হয়।
গাহৰিটো বেছি খোৱা হয়। গাহৰিটো পূৰা দবাই দিব পাৰি, অকলে 1 কেজিমান অকলে খাই দিব পাৰি গাহৰিটো বইল কৰি। আমাৰ এইকেইজনো পূৰা দবাই গাহৰি। গাহৰি চামৰা হয় এইবোৰ, বহুত ভাল লাগে খাই চামৰাবোৰ কাঠ মাংসত। এতিয়া এইবোৰ চপাংগে আৰু এতিয়া খাই হৈ গ'ল। ঘৰত মানুহ নাই সেইকাৰণে চপাব লাগিব, এতিয়া ঘৰত ধুই আনিবগৈ লাগিব। কি ফাইনেলি বন্ধুসকল এতিয়া খাই হৈ গ'ল গাহৰি মাংস, পূৰা খাই দিলোঁ আৰু টানি টানি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব, বেছি নালাগে, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো ক্লিংকৈ বজাই দিব। ধন্যবাদ।